যেটো নিৰ্বাচন হ'ব গৈ আছে ইয়াত উদ্দেশ্য লৈ পেলাই আমি মিটিং কৰিছোঁ আৰু এই মিটিংটো খুব ভাল হ'ল সব জাতি আছে ইয়াত মুছলিমো আছে বড়ো আছে গাৰো ৰাভা শ্ৰীৰামপুৰ ব্লক কমিটি বিপিএফ দলৰ উদ্যোগত এই পৈলাগাঁও যেটো প্ৰাইমাৰী ইয়াত বিভিন্ন জাতি জনগোষ্ঠী আছে বড়ো আছে গাৰো ৰাভাও আছে মুছলিমো আছে বেংগলীও আছে মুঠতে সকলো জাতি জনগোষ্ঠী আজি ইয়াত ওলাই আহিছোঁ আমি মিটিং কৰিছোঁ আগন্তুক 2025ত যেটো নিৰ্বাচন হ'বলৈ গৈ আছে 2025ত সেপ্টেম্বৰ মাহত যেটো নিৰ্বাচন হ'বলৈ গৈ আছে ইয়াত উদ্দেশ্য লৈ পেলাই আমি মিটিং কৰিছোঁ আৰু এই মিটিংটো খুব ভাল হ'ল সব জাতি আছে ইয়াত মুছলিমো আছে বড়ো আছে গাৰো ৰাভা বেংগলী আদিবাসী এনেকুৱা আৰু খুব ভাল ৰেছপন্সটো এই প্ৰাইমাৰী হিচাপে মুঠতে 4বাৰ নিৰ্বাচন হৈ গ'ল পিটিচি নিৰ্বাচন আমার পিটিসিত কিন্তু আমি শ্রীরামপুর সমষ্টির পৰা একবারও আমি জিকা নাই কিন্তু এইবার আমার বিপিএফ দলের লক্ষণটো ভাল খুব ভাল দেখিছোঁ আমি জিকিম।